মানুহৰ জীৱনটো আচলতে এখন যুদ্ধ। জীয়াই থকালৈকে যুঁজিয়ে থাকিব লাগিব আৰু জিকাজনেও মৃত্যুমুখলৈকে যাব লাগিব আৰু হৰাজনেও মৃত্যুমুখলৈকে যাব লাগিব। সেইটো কাৰণে জীয়াই থকা দিনকেইটাত হাই কাজিয়া অশান্তি নকৰি ভালদৰে মিলা প্ৰীতিৰে জীৱনটো পাৰ কৰিলেই হ'ল। জীয়াই থকা দিনকেইটা শান্তিৰ সুখত থাকিব লাগে, সকলোৰে লগত মিলি জুলি ভালদৰে মৰমে থাকিব লাগে আৰু পইচা ইমানেই ঘটিব লাগে যিমানখিনি লৈ মেলি খাই ভালদৰে জীয়াই থাকিব পাৰোঁ জীৱনটো, তাতোতকৈ বেছি নালাগে। কাৰণ যাব সময়ত কোনেও লগত লৈ নাযায় আৰু নিজকে ইমানখিনি শক্তিশালী কৰিব লাগে যাতে জীয়াই থকা দিনকেইটাত কোনেও লগত নাথাকিলেও নিজে এসাঁজ ইনকাম কৰি ভালদৰে খাই নিজৰ জীৱনটো পাৰ কৰিব পাৰি। কাৰোলৈ যাতে অপেক্ষা কৰিব নালাগে। জীৱনটো ভালদৰে সকলো লগতে মিলা প্ৰীতি হাঁহি ধেমালিৰে পাৰ কৰিব বিচাৰোঁ। কাকো অশান্তিও কৰিব নিবিচাৰোঁ আৰু মোকো অশান্তি নালাগে। কাকো বেয়া কৰিব নিবিচাৰোঁ আৰু মোকো যাতে কোনো বেয়া নকৰে। সদায় সকলো লগতে মিলি জুলি এইটো জীৱন হাঁহিৰে পাৰ কৰিব বিচাৰোঁ। সদায় ভালদৰে থাকিব বিচাৰোঁ।